ছাগলীৰ মাংসৰ লগত ভীমকলৰ পচলা দি পেলাই আপোনালোকে বাৰু খাইছেনে? মই কিন্তু আজি অলপ বেলেগ ধৰণে বনাম, সেইবাবে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো আগবঢ়াম। আসসালামু আলাইকুম, মই জিনা জাহান আৰু নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি লৈছোঁ ভীমকলৰ পচলাৰ যিটো ভিতৰৰ কোমল অংশ থাকে নহয়, সেই তাৰ ওপৰত যিটো এটা ডাঠ বাকলি থাকে, সেই বাকলি চটা লৈছোঁ আৰু ভিতৰৰ কোমল অংশটো আমি পচলা হিচাপে ভাজি খাবও পাৰোঁ নহয় জানো। মই কিন্তু আজি ডাঠ বাকলি চটা লৈছোঁ। আপোনালোকে এয়া মন কৰিছে নহয়, মই এনেধৰণে ডখৰ ডখৰকৈ কাটি ল'ম। এয়া দেখিছে, আপোনালোকে হয়তো বহুতেই এই ৰেচিপিটো খোৱা নাই দেই, মই সেইকাৰণে ভাবিলোঁ আজি শ্বেয়াৰ কৰোঁ। আৰু যিসকলে এই ৰেচিপিটো খাইছে বা ট্ৰাই কৰিছে মোক কিন্তু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আপোনালোকে কেনেধৰণে বনায়। মই এয়া ধুনীয়াকৈ এইখিনি কাটি বাছি লৈছোঁ, তাৰপিছত ধুই দিম। আৰু চাইজটো আপোনালোকে দেখিছে নহয়, মই অকণমান ডাঙৰ ডাঙৰ চাইজেৰে বনাইছোঁ। আৰু এই চব্জিকণ বনাবলৈ কিন্তু আপোনালোকে যিকোনো মাংস ল'ব পাৰে, খালি চৰ্বিজাতীয় মাংস ল'ব, মানে চৰ্বি থাকিলে বহুত বেছি ভাল লাগে। মই আজি খাচী মাংস লৈছোঁ, বাৰে বাৰে কৈছোঁ যে মই খাচী মাংস লৈছোঁ, কিন্তু বহুতেই খাচী মাংস লৈছোঁ বুলি ক'লে বিলিভ নকৰে, বিফ বুলি ভাবে। আচলতে বিফ নহয়, মই খাচী মাংসই লৈছোঁ। আপোনালোকে বিফৰেও বনাব পাৰে দেই, একো কথা নাই। এতিয়া মই তেলখিনি গৰম হৈ আহোঁতে দুটা পিঁয়াজ কাটি লৈছিলোঁ, এইখিনি দি দিলোঁ। নিমখ প্ৰয়োজন মতে দি মই জলকীয়া, আদা, নহৰু এইখিনি এটা পেষ্ট বনাইছিলোঁ। শুকান জলকীয়া, যিটো ৰঙা জলকীয়া, সেইখিনি পেষ্ট বনাই লৈছিলোঁ, তাৰে 2 চামুচ দিলোঁ। শুকান মছলাৰ ভিতৰত জিৰা, ধনিয়া আৰু হালধি গুড়ি আৰু জলকীয়া গুড়ি অকণমান দিছোঁ। অকণমান পানী দি মছলাখিনি ভাল ধৰণে ভুনি ল'ম। আৰু মছলাখিনি ভুনি লোৱাৰ পাছত মই ইয়াতে দি দিম খাচী মাংসখিনি। আৰু এইখিনিতে মই প্ৰীতি বৰাক বহুত বহুত ধন্যবাদ জনাম। তেখেতে কৈছে গহপুৰৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আছোঁ। আৰু লগতে জোনমণি বেগমকো বহুত বহুত ধন্যবাদ জনাম, তেখেতে আমগুৰিৰ পৰা মোৰ ভিডিঅ' চাই আছে। আৰু মাংসখিনি দি পেলাই মই ভাল ধৰণে এয়া ভাজিছোঁ। ভাজি মই তাৰ কেঁচা গোন্ধখিনি মৰাই ল'ম দেই, আৰু পানীখিনিও শুকুৱাই ল'ম। আৰু তাৰপিছতহে মই ইয়াৰ ওপৰত পচলাখিনি দিছোঁ, যিখিনি সিজাই ৰাখিছিলোঁ মই পচলা। আৰু এটা কথা মই এইখিনিতে কৈ দিওঁ, মই বহুত সময় ভাজিছোঁ, আপোনালোকেও তেনেকৈ অকণমান সময় লৈ পেলাই মাংসখিনি খুব ভাজিব, যাতে তাৰ কেঁচা গোন্ধখিনি মৰি যায়। আৰু মই যিহেতুকে কম শ্বৰ্ট ফৰ্মত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, পচলাখিনি দিয়াৰ পাছতো মই বহুত সময় মজাই তাৰপিছত মই ওপৰৰ পৰা গৰম পানী দিছোঁ। এয়া দেখিছে নহয়, যিহেতুকে মোৰ মাংস আৰু পচলা অলৰেডি বহুতখিনি সিজিয়ে গ'ল, এতিয়া মই অলপমান পানী দি ঢাকনাখন দি পেলাই ৰাখি থ'ম 10 মিনিটমান। আৰু এয়া দেখিছে নহয়, পানীখিনি শুকাই আহিলে আৰু মোৰ পচলা আৰু মাংসৰ চব্জিকণ হৈ গ'ল ৰেডি। ৰেচিপিটো চাই কেনে পালে সেয়া কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোক এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰি থ'ব। এনেকৈ ধুনীয়া ধুনীয়া ৰেচিপি মই সদায় লৈ আহোঁ। এইফালে আমি উলিয়াই লৈছোঁ দুপৰীয়াৰ বাবে, আৰু মই আৰু মোৰ মানুহজনে আজি খুব তৃপ্তিৰে এসাঁজ খালোঁ দুপৰীয়া, পচলা আৰু খাচীৰ মাংসৰে এসাঁজ। আৰু পচলাখিনি খাই কিন্তু শেষত আমি জাবৰখিনি পেলাই দিব লাগিব দেই, মানে আমি যিটো ৰস খাম, মানে পচলাটো যেতিয়া চুবাই থাকিম, ইমান বেছি এটা সোৱাদ লাগে। চুবাই যেতিয়া আমি জালিটো মানে পেলাই দিওঁ, জালিটো আমি গিলি নিদিওঁ। আপোনালোকে বাৰু খাই পেলাই মোক কমেণ্ট বক্সত জনাবচোন কেনেকুৱা পালে। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।